উৰিয়াগাঁৱত জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ আৰু আবক্ষ মূৰ্তি নিৰ্মাণ কৰিব যুৱ ছাত্ৰ পৰিষদে। সমগ্ৰ বিশ্বজুৰি জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাতৰিয়ে আসন্ন কৰি ৰখাৰ সময়তে শিল্পীজনৰ মৃত্যুৰ সঠিক কাৰণ ৰাজহুৱা কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে উৰিয়াগাঁৱস্থ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি অসমৰ আটাইৰে মৰমৰ হিয়াৰ আমুঠু জনতাৰ কণ্ঠ জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ বহুকেইটা সিদ্ধান্ত ৰাইজক অৱগত কৰে। উক্ত সংবাদমেলত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে উৰিয়াগাঁও চকৰ সমীপত এখন জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে, য'ত পেছাদাৰী শিল্পীয়ে হওক অথবা অপেছাদাৰী শিল্পীয়ে হওক সকলোৱে সংগীতৰ বিভিন্ন অনুষ্ঠান তথা চৰ্চা নিয়মীয়াকৈ কৰিব পাৰিব। অসম চৰকাৰ তথা বিভাগীয় গৃহ বিভাগৰ যি দায়িত্বত আছে তেখেতলৈ আমি আহ্বান জনাইছোঁ। বিষয়টো খুব গুৰুতৰ। জুবিন দা আমাৰ মাজত নোহোৱা আজি 7 দিন হ'ল, কিন্তু তাৰ পাছতো আজিলৈকে যিমানখিনি খৰতকীয়া ভাৱেৰে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিছিলে, চলিব লাগিছিলে, কিন্তু আজি কোপতি মূল যিবোৰ অভিযুক্ত তেখেতসকলক আটক নকৰি জুবিন অনুৰাগীসকলৰ ওপৰতহে আক্ৰমণ কৰা, বৰ্বৰোচিত আক্ৰমণ প্ৰশাসনে কৰা পৰিলক্ষিত হৈছে, যিটো আমি গৰিহণা দিছোঁ। হয়, জুবিন অনুৰাগীসকল ক্ষোভিত হৈ আছে, অসমৰ ৰাইজ ক্ষোভিত হৈ আছে। 3 কোটি জনতাৰ ঘৰে ঘৰে ৰাইজে দুখ প্ৰকাশ কৰিছে নিজৰ ঘৰৰ এজন সদস্য ঢুকুৱাৰ লেখীয়াকৈ। কিন্তু এই কথাটো অসম চৰকাৰৰ গৃহমন্ত্ৰী দায়িত্বত থকা ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াই বুজা ভাল আৰু প্ৰকৃততে দোষীক অতি শীঘ্ৰে কৰাটো ভাল, অন্যথা পৰিস্থিতি আৰু বিষম হ'বলৈ গৈ আছে। এই সংবাদ মাধ্যমৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ দ্বাৰা আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গদেৱৰ পবিত্ৰ স্মৃতি জাউতিযুগীয়া কৰিবৰ কাৰণে, চিৰযুগমীয়া কৰিবৰ কাৰণে আমি উৰিয়াগাঁও কেন্দ্ৰস্থল মধ্য অসমৰ উজনি, নামনি, বৰাক ব্ৰহ্মপুত্ৰৰ এক সংগমস্থলী উৰিয়াগাঁৱত আমি বহুকেইটা পদক্ষেপ হাতত ল'ম বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ সিদ্ধান্তসমূহ। এই সিদ্ধান্তসমূহ আপোনালোকৰ আগত বেকত কৰিবলৈ ওলাইছোঁ। পোনপ্ৰথমে যিহেতুকে সমগ্ৰ অসমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 10টি প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ইতিমধ্যে কালি আমাৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই অসমৰ ৰাইজক অৱগত কৰিছে। তাৰ লগতে আমি উৰিয়াগাঁও আঞ্চলিক সমিতিয়েও উৰিয়াগাঁও বাইপাছ চকৰ সমীপত আমি এটি মুকলি মঞ্চ, জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ আমি নিৰ্মাণ কৰিম, য'ত নেকি পেছাদাৰী সংগীত অনুষ্ঠানেই হওক, সংগীত শিল্পীয়ে হওক অথবা অপেছাদাৰী সংগীত অনুষ্ঠানবিলাক গোষ্ঠীবিলাকেই হওক বা শিল্পীয়ে হওক, তেখেতসকলে যাতে আহি জুবিন গাৰ্গ চৰ্চা, ভূপেন্দ্ৰ সংগীত চৰ্চা কৰিব পাৰে। আমি সকলোৱে জানো অপেছাদাৰী বহু গোষ্ঠীয়ে ধনৰ অভাৱত তেখেতসকলে বিভিন্ন অনুষ্ঠান পাতিবলৈ গৈও তেখেতসকলে থমকিব লগা হয়। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিশ্ব মানদণ্ড নহ'লেও আমি শিল্পীসকলক সন্মান জনোৱাৰ লেখীয়াকৈ আমি ইয়াতেই এটি মুকলি মঞ্চ আমি নিৰ্মাণ কৰি উলিয়াম। তাত সম্পূৰ্ণৰূপে শিল্পীসকলৰ উপযোগীকৈ বিদ্যুৎ সংযোগৰ পৰা একে ছাউণ্ড ছিষ্টেমলৈকে, শব্দযন্ত্ৰলৈকে ব্যৱস্থা থাকিব। সকলো শিল্পীয়ে যাতে আহি তেখেতসকলে নিৰ্দিষ্ট সময়ত ইয়াতেই সংগীত চৰ্চা, জুবিন চৰ্চা কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটি মুকলি মঞ্চ নিৰ্মাণৰ পদক্ষেপ লৈছোঁ। তাৰোপৰি আমাৰ এই বৃহত্তৰ অঞ্চলৰ যিমানসমূহ অনুষ্ঠান হৈ থাকে, গ্ৰন্থ মুকলি অনুষ্ঠানেই হওক, সভা সমিতিয়েই হওক, সকলোৱে কৰিব পৰাকৈ আমি সেই মুকলি মঞ্চটো ৰাইজৰ কাৰণে মুকলি কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰোপৰি আমি জুবিন গাৰ্গদেৱৰ পবিত্ৰ স্মৃতিত এখন সংগীত বিদ্যালয় আমি উৰিয়াগাঁও বাইপাছ চকৰ সমীপতে স্থাপন কৰিম বুলি আমি ভাবিছোঁ। আমাৰ লগত অসমৰ অগ্ৰণী সাংস্কৃতিক সামাজিক অনুষ্ঠান গান্ধাৰ তেখেতসকলৰ গোষ্ঠী আমাৰ লগত যোগাযোগ কৰিছে, প্ৰেৰণা সাংস্কৃতিক কেন্দ্ৰৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে। তেখেতসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু আমাৰ বৃহত্তৰ নগাঁও অঞ্চলৰ যুৱক যুৱতীসকলে যাতে খোল, তাল, নাগাৰা, আমাৰ যি সাংস্কৃতিক বাদ্যযন্ত্ৰ আছে, গীত মাত চৰ্চা তেখেতসকলে কৰিব পাৰে, তাৰ কাৰণে আমি এই সংগীত বিদ্যালয়খন জুবিন গাৰ্গদেৱৰ নামত আমি উৎসৰ্গা কৰিম বুলি ভাবিছোঁ। আৰু তাৰ লগতে আমি এটি জুবিন গাৰ্গদেৱৰ আবক্ষ মূৰ্তি, প্ৰতিমূৰ্তি আমি স্থাপন কৰাৰ এক পৰিকল্পনা আমি হাতত লৈছোঁ। এই গোটেইখিনি কাৰ্য আমি যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰি শেষ কৰিব পাৰোঁ, সেয়েহে আমি সমূহ ৰাইজৰ
সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ